এই ভিডিঅ'টোৰ প্ৰতিটো অংশতে আপুনি কিবা নহয় কিবা নতুন শিকিবলৈ পাব। গতিকে আৰু সময় নষ্ট নকৰি আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। গাইজ আপোনালোকে যদি আপোনালোকৰ ইউটিউবৰ নিজৰ সেই বায়ত যদি আপোনালোকৰ ইনষ্টা ফেচবুক আন কিবা কিবি যদি এনেকুৱা ইয়াত দেখিছে, তো ইয়াত যদি আপোনালোকে নিজৰ চেনেলৰ বায়ত যদি আপোনালোকে ডেছক্ৰিপশ্যনত যদি ইনষ্টা ফেচবুক মানে তেনেকৈ হোৱাটছআপ চেনেলৰ লিংক যদি তাত এড কৰিব বিচাৰে বা ইয়াত এড কৰি দিব মানে বিচাৰে, তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। তো চিম্পলি তাত আপুনি দিবলৈ হ'লে আপোনালোকে আপোনাৰ ইনষ্টাগ্ৰাম এপ্লিকেশ্যন অ'পেন কৰিব। ইনষ্টাগ্ৰাম অ'পেন কৰি আপোনালোকে ইয়াত শ্বেয়াৰ প্ৰফাইলত যাব, এনেকৈ শ্বেয়াৰ প্ৰফাইল, তাৰপিছত কপি লিংক কৰিব। কপি লিংক কৰি তাৰপিছত আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে ইয়াত চাৰ্চ কৰিব youtube.com, ঠিক আছে, youtube.com, ঠিক আছে, youtube.com লিখি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো গাইজ দেখিছে, তাৰপিছত আপোনালোকে এনেকৈ ৱেলকাম টু ইউটিউব ষ্টুডিঅ', তো ইয়াত কণ্টিনিউ কৰি দিব। ঠিক আছে, কণ্টিনিউ কৰাৰ পিছত অলপ ৱেইট কৰিব। ৱেইট কৰি আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনাৰ ইয়াত লেফ্ট ছাইডত দেখিছে ইয়াত প্ৰফাইল আছে, ইয়াত জুম কৰি দেখাই দিছোঁ মই, দেখিছে। তো ইয়াত আপোনালোকে ইয়াত যাব। তো ইয়াত অপশ্যন দেখিছে এনেকৈ আৰ্ণ আছে, ভিডিঅ' এৰি আছে। আপোনালোকে ইয়াত চিম্পলি ইয়াত ক্লিক কৰিব। কাষ্টমাইজত আপোনালোকে ক্লিক কৰিব। ইয়াত কাষ্টমাইজ বুলি থাকিব, ইয়াত দেখিছে, ইয়াত ছাইডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ, এনেকৈ ওপৰলৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে এড লিংক বুলি আছে, ইয়াত দেখিব পাৰিছে আপোনালোকে। ইয়াত মই ক্লিক কৰি দেখাই দিছোঁ এড লিংক, ঠিক আছে। ইয়াত আপোনালোকে লিংক দিব লাগিব। লিংক দিবলৈ হ'লে আপোনালোকে এতিয়া ইনষ্টাগ্ৰামৰ লিংক কপি কৰিছে ন, তো এইটো কাৰণে ইয়াত লিংক টাইটেলত আপোনালোকে লিখিব, ইয়াত টাইপ কৰিব ইনষ্টাগ্ৰাম, INTRAGRAM, ইনষ্টাগ্ৰাম, ঠিক আছে। ইনষ্টাগ্ৰাম লিখি কেনে আপোনালোকে সেইটো পোনে পোনে ইয়াত থকা এইটোত আপোনালোকে এনেকৈ লিংকটো পেষ্ট কৰি দিব, ঠিক আছে। পেষ্ট কৰি দিলোঁ। পেষ্ট কৰাৰ পিছত আপোনালোকে যদি আৰু ফেচবুকৰ বা অন্য কিবা দিব বিচাৰে, তেন্তে আকৌ ইয়াত এড লিংকত ক্লিক কৰি এনেকৈ ওলাই যাব, আপোনালোকে তো দিব পাৰিব, ঠিক আছে। তো তাৰপিছত আপোনালোকে ঠিক আছে, তো এনেকৈ আপোনালোকে বেলেগো লগাব পাৰে, ঠিক আছে। মই এটা ইনষ্টাগ্ৰামৰ লগালোঁ। তাৰপিছত আপোনালোকে ছেভ কৰিবলৈ হ'লে ওপৰত দেখিছে পাব্লিছ, মই জুম কৰি দেখাই দিছোঁ, এই পাব্লিছ ওপৰত দেখিছে, এই পাব্লিছত আপোনালোকে এনেকৈ ক্লিক কৰি দিব, ঠিক আছে। এনেকৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এতিয়া দেখিবলৈ পাব। এতিয়া মই ইউটিউবত গৈ দেখাই দিছোঁ। তো মোৰ ইউটিউব অ'পেন কৰিছোঁ এতিয়া, ইউটিউব। তো ইয়াত এতিয়া নাই, দেখিছে বৰ্তমান। তো আপোনালোকে চাব পাৰে, ঠিক আছে। মই এইটো বেক কৰিছোঁ, আকৌ অ'পেন কৰিছোঁ, এনেকৈ ৰিপ্লেচ কৰিছোঁ এবাৰ, অ'কে কৰিছোঁ। তো আপোনালোকে ইয়াত মোৰ ক্লিক কৰিছোঁ, চ' এতিয়া ইনষ্টাগ্ৰাম আহি গ'ল, ঠিক আছে। তো ইয়াত এনেকৈ ক্লিক কৰি আপোনালোকে অ'পেন কৰি ফ'ল' কৰিব পাৰে, ঠিক আছে। যদি আপোনালোকে মোক ফ'ল' কৰা নাই, তেন্তে ইনষ্টাগ্ৰামত সোনকালে গৈ এতিয়াই ফ'ল' কৰি দিয়ক, ঠিক আছে। মোৰ ইনষ্টাগ্ৰামৰ ইউজাৰ নেম হ'ল তাৰা পায়েং নৰ। তো ইয়াত দেখিছে আপোনালোকে, সোনকালে মোক 20K কৰি দিয়ক।